भारत सरकारनि समबाय मन्त्रालया मावनो लानाय गोनांथार आगाननि सायाव दिनै बिटिआरनि सदरथावनि क'क्राझाराव मावबादा हाबाफारि लानाय जादों। बिटिआरनि समबाय बिफान थामहिनबा जिल्ला रेबसुंग्रानि बानजायनायाव आरो क'क्राझार जिल्ला PA/CS नि हेफाजाबाव क'क्राझार सहरनि साखाथियाव थानाय सान्दामारि बड'फा कालचारेल कमप्लेक्सनि हारिमु न'ब्लाङाव भारत सरकारनि समबाय मन्त्रालया मावनो लानाय गोनांथार आगाननि सायाव गोनांथार मावबादा हाबाफारि लादों। बे हाबाफारियावनो बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ बाहागो लायो आरो बाहागो लानायजों लोगोसे बिटिआरनि गोबां बिथिङाव फोनांजाब राहानि खामानि मावनायफ्रा माखासे खामानि मावनायफ्राव लेहेम जानानै थानायखौ गोख्रों खामानि मावहोनो थाखाय बिटिआर सरकारनिफ्राय मदद होगोनखौ फोरमायना होयो। আজি একদিনীয়া কৰ্মশালা আমাৰ যিবিলাক সমাবাই ৰেজিষ্টাৰ্ড সমাবাই আছে আমাৰ কোঅপাৰেটিভ সোসাইটি তেখেতসকলৰ লগত লোৱা হৈছে আমাৰ বিটিআৰ চৰকাৰৰ কোঅপাৰেটিভ ডিপাৰ্টমেণ্ট আৰু ইয়াত নেশ্যনেল যিটো আমাৰ আছে কোঅপাৰেটিভ সোসাইটি ডেভেলপমেণ্ট কাউন্সিল ইয়াৰ পৰা আমাৰ এক্সপাৰ্ট আহিছে, নাবাৰ্ডৰ পৰা আহিছে। তেখেতসকলক লৈ পেলাই আমাৰ সমাবাইবিলাকে যিবিলাক কাম কৰি আছে তাত তেখেতসকলে কিমান কি প্ৰত্যাহ্বান আছে, কি সুবিধা অসুবিধা আছে আৰু চৰকাৰী পলিচি কি আছে এইটোক লৈ পেলাই আজি এটা ৱৰ্কশ্বপ কৰা হৈছে। মই খুব আনন্দিত যে বড়োলেণ্ড অঞ্চলতো বহুতখিনি এক্টিভ কোঅপাৰেটিভ সোসাইটি আছে যিসকলে নেকি লাখৰ পৰা কৰোৰলৈকে বিভিন্ন কাম কাজত লেনা দেনা হৈ আছে, মানে ট্ৰেনজেকশ্যন হৈ আছে। প্ৰায় আজি 9 কোটি 10 কোটি তেনেকুৱা থকা কোঅপাৰেটিভ সোসাইটি আছে। চ' ডাঙৰ ডাঙৰ কোঅপাৰেটিভ সোসাইটি আমাৰ ইয়াতো আছে, কিন্তু সেই কোঅপাৰেটিভ সোসাইটিসকলক আৰু অলপ শক্তিশালী কৰাৰ কাৰণে আৰু বেছি উৎপাদন কৰাৰ কাৰণে এটা নতুন এটা ইকনমিক জাগৰণ, অৰ্থনীতি জাগৰণ কৰাৰ কাৰণে তেখেতসকলক সংগঠিত কৰিব লাগিব। সেইকাৰণে যোৱা বছৰৰ পৰা আমাৰ ইয়াত প্ৰায় 4000 ৰেজিষ্টাৰ্ড কোঅপাৰেটিভ সোসাইটি আছে। ইয়াৰ ভিতৰত 1500 মানহে এক্টিভ হৈ আছে। সেই এক্টিভ 1500 প্ৰথম এটা কেটেগৰী কৰি পেলাই তেখেতসকলৰ লগত গভৰ্ণমেণ্টে কেনেকৈ জড়িত হৈ কাম কৰিব পাৰে, আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টে এগ্ৰিকালচাৰ হওক, আমাৰ এনিমেল হাজবেণ্ডাৰী হওক, ইণ্ডাষ্ট্ৰি হওক, বিভিন্ন ডিপাৰ্টমেণ্টে কেনেকৈ জড়িত হৈ কাম কৰিব পাৰে, আমাৰ আঁচনিবিলাক কেনেকৈ তেখেতসকলৰ লগত কানেক্ট কৰিব পাৰে, ইয়াৰ কাৰণে এটা প্ৰচেষ্টা হাতত লোৱা হৈছে। আৰু এতিয়া বড়োলেণ্ডত পাৰ্মানেণ্ট পিচ অহাৰ পিছত আমি খুব ক্ষিপ্ৰতা আৰু বহুত স্পীডত আমি অৰ্থনীতি জাগৰণটো লৈ যাব লাগিব। ইয়াৰ কাৰণে বিভিন্ন আমাৰ ইনষ্টিটিউশ্যনবিলাক যিসকলক এই অৰ্থনৈতিক ডেভেলপমেণ্টৰ কাৰণে জন্ম দিয়া হৈছে বা গঢ়া হৈছে তেখেতসকলক আমি এক্টিভেট কৰি তেখেতসকলক অলপমান মোৰ মানে কি ষ্ট্ৰং কৰি পেলাই কাম কৰাৰ কাৰণে কিছুমান ইনিচিয়েটিভ লোৱা হৈছে। আৰু ইয়াৰে এটা আজি ডাঙৰ এটা পদক্ষেপ আমাৰ কোঅপাৰেটিভ সোসাইটি ডিপাৰ্টমেণ্টৰ পৰা। কোঅপাৰেশ্যন চেণ্ট্ৰেল গভৰ্ণমেণ্টে এটা ডিপাৰ্টমেণ্ট খুলিছে নতুনকৈ। সেই মিনিষ্ট্ৰী অফ কোঅপাৰেশ্যনৰ বৰ্তমানৰ মন্ত্ৰী হ'ল আমাৰ মাননীয় শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়া। তেখেতৰ ইনিচিয়েটিভত, প্ৰধানমন্ত্ৰীৰ ইনিচিয়েটিভত, প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ইনিচিয়েটিভত আজি সমবায় বিভাগক বহুত উন্নতি কৰাৰ কাৰণে, আৰ্থিক উন্নতি অনাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। তাৰ বাবে তেওঁলোকে কি কৰিছে, 48টা স্কিম লঞ্চ কৰিছে। সেই 48টা স্কিমৰ ভিতৰত আমাৰ অসমত বৰ্তমান 3টামান স্কিম চলি আছে। তাৰ প্ৰথমটো আছে চেণ্ট্ৰেলাইজেশ্যন অফ কম্পিউটাৰাইজেশ্যন অফ পেক্সবিলাকক আমাৰ যিখিনি সমবায় সমিতি আছে সেই সমবায় সমিতিবোৰক কম্পিউটাৰাইজ কৰিব। সেই তাৰ কাম ক্ষিপ্ৰতভাৱে চলি আছে। লগতে আমাৰ কমন ছাৰ্ভিচ চেণ্টাৰ, যিবিলাক কমন ছাৰ্ভিচ চেণ্টাৰ চলি আছিলে, এতিয়া আমাৰ সমবায় সমিতিবিলাকক কমন ছাৰ্ভিচ চেণ্টাৰ চলোৱাৰ কাৰণে অনুমতি প্ৰদান কৰিছে। লগতে এনেকুৱা আমাৰ জন ঔষধি কেন্দ্ৰৰ কাৰণে এপ্লিকেশ্যন দিয়াৰ কাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আমাক অলৰেডি ফৰ্মেট দিছে। আমাৰ জন ঔষধি কেন্দ্ৰবোৰকো আমাৰ সমবায় সমিতিবিলাকে খুলিব পাৰিব বা তাৰ কাৰণে লাইচেঞ্চ ল'ব পাৰিব। একৰ্ডিংলি আমাৰ যিখিনি আছে কি কয় পেট্ৰল পাম্প, ডিষ্ট্ৰিবিউশ্যন, আটাইখিনি কামকে সাঙুৰি পেলাই আমাৰ সমবায় সমিতিবিলাকক উন্নত কৰাৰ কাৰণে, ৰাইজক উন্নত কৰাৰ কাৰণে, বেচিকেলি আমাৰ যিখিনি গ্ৰাছৰুট লেভেলৰ ৰাইজ আছে সেই ৰাইজখিনিক উন্নত কৰাৰ কাৰণে এই পদক্ষেপবিলাক লোৱা হৈছে। তাৰ পৰা আমাৰ আৰ্থিক উন্নতি আহিব। আমাৰ কোকৰাঝাৰ জিলাত 30খন বহুমুখী সমবায় সমিতি আছে। সেই কোকৰাঝাৰৰ 30খন সমবায় সমিতি ইয়াত আজি অংশগ্ৰহণ কৰিছে। তাৰে আমাৰ 30খন সমবায় সমিতিৰ 15জনকৈ বৰ্ড অফ ডাইৰেক্টৰ্ছ থাকে পাৰ ছ'চাইটি। তাৰ আমাৰ পাৰ ছ'চাইটি এতিয়া অংশগ্ৰহণ কৰিছে 20জনকৈ। হয়। नैरोजा 23-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों डन बस्क' डिग्री कलेज साफागुरिया।
देग्लायनिफ्राय डन बस्क' डिग्री कलेज साफागुरियाव बेचलर अफ आर्ट्स एबा BA नि सेथि सेमिस्टारनि गोदानै मुं थिसननाया दायो सोलिगासिनो दं। चिरां जिल्लानि साफागुरियाव थानाय डन बस्क' डिग्री कलेजआ देग्लायनिफ्राय BA थाखोनि सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायजों लोगोसे बड', इक'नमिक्स, इंलिश, एडुकेशन, हिस्टरी आरो पलिटिकल साइन्स आयदानि थाखाय BA अनार्सनिबो खाबु दं। गोग्गो सोलोंथाइनि थासारिजों लोगोसेयैनो डन बस्क' डिग्री कलेज साफागुरियाव आलादा आलादायै हौवा हिन्जावनि थाखाय हस्टेलनि खाबुबो दं। जुदि फरायसाफोरा डन बस्क' डिग्री कलेज साफागुरियाव BA सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायनि सायाव आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नम्बर 9365551959 आव थोंजों सुला लानो हागोन।